গহপুৰৰ পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজুকুছি আৰু ধন্দি অঞ্চলত মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ক'ভিড ভেকচিনৰ সজাগতাৰ অভিযান। যোৱা 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈকে সপ্তাহজোৰা চলা ক'ভিড ভেকচিনৰ প্ৰদান কাৰ্যসূচী শুকুৰবাৰে ধন্দি অঞ্চলত আৰম্ভ কৰা হয়। উক্ত অভিযানৰ জৰিয়তে ক'ভিডৰ প্ৰথম পালি ভেকচিন নোলোৱা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰে স্বাস্থ্যকৰ্মীসকলে। ANN, BLO, স্বাস্থ্যকৰ্মী, শিক্ষক, স্থানীয় গাঁওবুঢ়া, অংগনবাড়ী কৰ্মী, আশা কৰ্মীৰ গঠিত এটি দলে উক্ত অভিযানৰ জৰিয়তে ৰাজ্যৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে ক'ভিডৰ প্ৰথম পালি ভেকচিন প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত যিসকল লোকে ভেকচিন লোৱা নাই তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই আমি মাজুকুছি ধন্দি অঞ্চলৰ লোকসকলক প্ৰথম পালি ভেকচিন প্ৰদান কৰিছোঁ। আৰু এই কাৰ্যসূচীত বিশেষকৈ অংগনবাড়ী কৰ্মী, স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু BLO, গাঁওবুঢ়া, ANM সকলোৱে সহযোগ কৰিছে। আমি শিক্ষকসকলেও সহযোগ কৰিছোঁ। আৰু অঞ্চলটোত মাজুকুছি ধন্দি অঞ্চলত যিসকল লোকে ক'ভিডৰ প্ৰথম পালি ভেকচিন লোৱা নাছিলে সকলো লোকক আজি দিয়া কাৰ্যসূচী সমাপ্ত হৈছে। সপ্তাহজোৰা কাৰ্যসূচীত সকলোৱে আমি অংশগ্ৰহণ কৰি এখন ক'ভিডমুক্ত সমাজ গঠন কৰিবলৈ আমাৰ চেষ্টা অব্যাহত থাকিব। ধন্যবাদ।